যোৱাটো ভিডিঅ'ত মই এই প্ৰশ্নৰ উত্তৰ সুধিছিলোঁ শুদ্ধ উত্তৰ দিয়া সকলোকে ধন্যবাদ। শুদ্ধ উত্তৰটো হ'ল মাউণ্ট এভাৰেষ্ট। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাগদালিনা আছামিজ GKBM নামৰ চেনেলটোলৈ সকলোকে আদৰণি জনাইছোঁ। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত আপোনালোকৰ বাবে অতি লাগতিয়াল প্ৰশ্ন উত্তৰ কেইটামান আগবঢ়াইছোঁ। আশা কৰোঁ মোৰ এই প্ৰশ্ন আৰু উত্তৰ কেইটাৰ পৰা অলপ হ'লেও উপকৃত হৈছে। তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বলক বন্ধু বান্ধৱীসকল, তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নং 1, অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় ক'ত অৱস্থিত? উত্তৰ তেজপুৰত। কুৱেশ্যন নং 2, অসমৰ চাহৰ ৰাজধানীৰ নাম কি? উত্তৰ শিৱসাগৰ। কুৱেশ্যন নং 3, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়াজনৰ নাম কি? উত্তৰ ডক্টৰ ফখৰুদ্দিন আলী আহমেদ। কুৱেশ্যন নং 4, পৃথিৱীৰ ভিতৰত দ্বিতীয় বৃহৎ চাহ নিলাম কেন্দ্ৰটো ক'ত আছে? উত্তৰ গুৱাহাটীত। কুৱেশ্যন নং 5, ভাৰতৰ প্ৰথম বিশ্ব সুন্দৰী কোন আছিল? উত্তৰ শ্ৰীমতী ৰীতা ফিৰিয়া। কুৱেশ্যন নং 6, অসমৰ ৰাজ্যিক সংগ্ৰহালয় কোন চনত ক'ত অৱস্থিত? উত্তৰ 1940 চনত গুৱাহাটীত অৱস্থিত। কুৱেশ্যন নং 7, পৃথিৱীৰ ইতিহাসত আটাইতকৈ বেছি বোমা বিস্ফোৰণ ক'ত হৈছিল? উত্তৰ ইৰাক চহৰত। কুৱেশ্যন নং 8, অসমৰ একমাত্ৰ কেঞ্চাৰ চিকিৎসালয়খন কোন ঠাইত অৱস্থিত? উত্তৰ গোপীনাথ নগৰ গুৱাহাটীত। কুৱেশ্যন নং 9, অসমৰ ক্ৰীড়া দিৱস কেতিয়া উদযাপিত হয়? উত্তৰ 17 অক্টোবৰত। কুৱেশ্যন নং 10, অসমত থকা আটাইতকৈ ওখ পৰ্বতমালাটোৰ নাম কি? উত্তৰ বৰাইল পৰ্বতমালা। কুৱেশ্যন নং 11, মুকুতা ক'ত পোৱা যায়? উত্তৰ সামুদ্ৰিক শামুকত। কুৱেশ্যন নং 12, অসম পাৰিৱেশিক গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? উত্তৰ যোৰহাটত। কুৱেশ্যন নং 13, ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ওখ শিৱ মন্দিৰটো ক'ত অৱস্থিত? উত্তৰ শিৱসাগৰৰ শিৱদৌল। কুৱেশ্যন নং 14, বিশ্বত প্ৰকাশিত বাতৰি কাকতৰ সংখ্যা কিমান? উত্তৰ প্ৰায় 1 লাখৰো অধিক। কুৱেশ্যন নং 15, ভস্মাচল পাহাৰত কি মন্দিৰ অৱস্থিত? উত্তৰ উমানন্দ। আজিৰ এই ভিডিঅ'টোত আপোনালোক হ'ল ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় পুৰস্কাৰটো কি? এই প্ৰশ্নৰ উত্তৰ মই অহাটো ভিডিঅ'ত দি আছোঁ। তাৰে আগত আপোনালোকে কোনে কোনে পাৰে কমেণ্ট কৰি জনাব। আজিৰ এই ভিডিঅ'টো ইমানেই। আকৌ উভতি আহিম আপোনালোকৰ মাজলৈ অন্য এটা জিকে ধুনীয়া ভিডিঅ'লৈ। ধন্যবাদ।